হাই ফ্ৰেণ্ডছ, স্বাগতম আপোনালোকক আমাৰ আয়ু ট্ৰেভেল ব্লগলৈ। আজি এটা বহুত সুন্দৰ দিন মোৰ আৰু আয়ুৰ কাৰণে, কাৰণ আমাৰ প্ৰথমটো ব্লগ বনাবলৈ গৈ আছোঁ। আজি এটা ধুনীয়া ৱাটাৰফল আৰু বহুতো ভাল লগা প্ৰাকৃতিক পৰিৱেশৰ মাজলৈ যাওঁ। তেতিয়াহ'লে বলক দেৰি নকৰি আৰম্ভ কৰোঁ আমাৰ এই যাত্ৰা। ফুৰিব যোৱাৰ এটা মজাই বেলেগ, যদিহে ঠাইখিনি নতুন হয়। আমি আগতে গৈছিলোঁ, কিন্তু আমাৰ আয়ুৰ বাবেহে এইখিনি ঠাই নতুন হয়। মানে আমাৰ আয়ুৰ আজি বহুত ফূৰ্তি লাগিছে। আজি যে আমি গৈ আছোঁ ফিফি ফলছলৈ। জোৱাইৰ পৰা 20 কিলোমিটাৰমান হ'ব চাগে আমি য'ত গৈ আছোঁ। আমাৰতো পৰিচয়টো দিয়াই নাই আপোনালোকক। আমি একচুৱেলি জোৱাইতে থাকোঁ দিয়ক, কাৰণ মোৰ হাজবেণ্ডে ইয়াতে চাকৰি কৰে। সেইকাৰণে মাজে মাজে টাইম পাছ কৰিবলৈ ওলাই আহোঁ আৰু আয়ু আৰু মই। সেইকাৰণে আৰু ভাবিলোঁ আয়ুনো আৰু মই কেনেকৈ অকলে চাওঁ এইবিলাক ধুনীয়া জেগা, আপোনালোককো দেখাওঁ বাৰু। এয়া আমি আহি পালোঁ। কি যে এটা সুন্দৰ পৰিৱেশ, কিবা এটা চায়ে ভাল লাগে দিয়ক। দেখিছেনে আমাৰ আয়ুৱে কি যে থৰ লাগি চাই আছে, ইমান যে ভাল পাইছে নহয় সি। এতিয়া তলত যাম, বহুত তলত ভিউ পইণ্টটো, আপোনালোকেও চাই থাকিব ভিডিঅ'টো। বহুত ঠাণ্ডা হয়। বহুত তলত খোজকাঢ়ি যাব লাগিব যে, ভাগৰে লাগিছে। তথাপিতো আৰু ইমান ধুনীয়া ভিউ নোচোৱাকৈ কেনেকৈ আহোঁ বাৰু। আপোনালোকেও চাই থাকক। এয়া চাওকচোন, কি ওপৰৰ পৰা পানী পৰি আছে। এইবোৰ বহুত ডাঙৰ ডাঙৰ পাথৰ হয়, বহু ওপৰৰ পৰা পৰে পানীবিলাক। এয়া পৰি আছে, চাই লওক। ইয়াতে গাও ধুব পাৰিতো। পানীবোৰ ইমান ধুনীয়া চিকচিকা, পাথৰবোৰ তলৰ একদম দেখা পায়, দেখিছেনে? পানীবোৰ সেউজীয়া সেউজীয়া। এয়া কি ধুনীয়া, একদম দেখিয়ে গা ধুব মন যায়। বহুত ঠাণ্ডা, নহ'লে ধুলোৱে হয়। আপোনালোকে গৰমৰ দিনত আহিব একদম গা ধোৱাকৈ, বহুত ভাল লাগিব। এই পাথৰবোৰত বহিয়ে ভাল লাগি যায়। এয়া আমি আহিলোঁ, তাত বহুত সময় থাকিব নোৱাৰি, বহুত ঠাণ্ডা হয়। আয়ুৱে দেখাইছেনে, লুকাই লুকাই আহিছে। ঠাণ্ডা লাগিছে বহুত। এয়া ওপৰত আহিটো উৰি আছে। এয়া দেখিছেনে কি বুটলি আছে। ইয়াতে সৰু সৰু দোকানবোৰ বন্ধ আছে আজি, কিবা কিবি পায় আৰু। ইয়াতে অকণমান বহিলোঁ, যি ভাগৰ লাগিছে। আয়ুৱে দেখিছেনে খেলিব যায়, খালি খেলে সি। ইয়াত দেখিছেনে কি নাচা। এয়া দৌৰিব ঠিকছে, ইমান যে পৰিব। এতিয়া যাওঁ আমি। ঠাণ্ডা, বহুত ঠাণ্ডা, নহ'লে থাকিলোঁ হয়। আয়ুৱে বহুত ঠাণ্ডা পাইছে, ভাগৰ লাগিছে বহুত।
গৰমৰ দিনত আহিলে ভাল, বহুত টাইম থাকিব পাৰি ইয়াতে। আমি আহিছিলোঁ এবাৰ গৰমৰ দিনত। এতিয়া আমি যাবলৈ ওলালোঁ। যদি আপোনালোকে ভাল পায় ভিডিঅ'টো কমেণ্ট কৰিব। আকৌ ধুনীয়া ধুনীয়া ঠাইত যাম, দেখুৱাই দিম আপোনালোকক। আমি গৈয়ে থাকোঁ, কিন্তু এইবাৰ ভাবিলোঁ আপোনালোককো দেখাওঁ, অকলেনো কি চাওঁ। আজিৰ ভিডিঅ'টো যদি চাই ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ বাই বাই। আকৌ নতুন ভিডিঅ' লগ পাম।